ৰাস্তাটো ভাল লাগিছে নে দেখা মা কসম বে আম্বানী পিটিকাও ইয়াত লৈ আহিব লাগে তো হেই গাইছ মোৰ বৰিং জিন্দগীডাল মানে অকণমান ৰঙীন কৰিবলৈ আৰু ৰণবীৰ কাপুৰৰ আদৰ্শ আগত ৰাখি মই মানে আজি ওলাইছোঁ ট্ৰেকিং কৰিবলৈ এইফালে মোৰ বেকপেক ৰেডি হৈ আছে এতিয়া টাইম হৈ গ'ল 6:40 আৰু আমি 8টামান বজাত যাম 8টা বজাৰ লগে লগে মই বিশ্বদীপ ভাই ক'লো ব'ল মোক তিনিআলিত থৈ আহিবি আমাৰ বাকী সদস্যসকল মানে আহি পেলাই তিনিআলি পালেহিয়ে এনেতো ইমান জল্দি মই সাৰি নাপাওঁ কিন্তু আজি মানে পাহাৰলৈ গৈ আছোঁ যে খুচিকা কৰি ঠিকানাই নিহি আৰু रहा नहीं जाता तड़प ही ऐसी है ना গাইছ আমি আহি কলিয়াবমৰা দলং পালোহি আমাৰ লগত যোৱা সদস্যসকলক আপোনালোকক চিনাকি কৰি দি আছোঁ বাৰু আমি টোটেল মানুহ গৈ আছোঁ 5জন আমি বৰ্তমান ঘৰৰ পৰা আহিছোঁ 4জন আৰু এজন মানে নগাঁৱৰ পৰা যাব বোলো গোটেইখিনিকে একেলগে চিনাকি কৰি দিম আৰু আমি ট্ৰেকিং কৰিবলৈনো ক'ত গৈ আছোঁ বহুতে হয়তো গম পাইছে বৰ্তমান পুৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা আমাৰ অসমৰ ফেমাছ ট্ৰেকিং পইণ্ট আমি আহি এতিয়া নগাঁও পালোহি ছেকেণ্ড পাৰ্টত আপোনালোকক ক'তনো গৈ আছোঁ আমি আৰু কোন কোন গৈ আছে সকলোবোৰ দেখাই আছোঁ আজিলৈ বাই